Hey guys, welcome back to my channel. Make me better when I'm with you. My March মোৰ মতে নহয় মানে মাৰ্চৰ লাষ্টতে মই গৈছিলোঁ গোৱা আৰু মই গোৱা ব্লগ দিমকে মই এডিট কৰিবলৈ টাইম পোৱা নাছিলোঁ जोर से बोल के लोगों को स्कीमें बता दे ফাইনেলি মই আজি গোৱা ব্লগটো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ये सवेरे सवेरे क्या मेरे को यही देखने का है क्या King of the road, trailer for sailoring. Trailer for sailoring. Ain't got no cigarettes, but trailer for sailoring. Yeah. এয়া আমি চেকিং কৰাই আছোঁ ৰাতিপুৱা আমি মামীৰ মাহীয়েকৰ ঘৰ পালোঁহি আমি তাতে থাকিলোঁ তাত ফ্ৰেছ হৈ পিনি আমি এতিয়া এয়াৰপৰ্টলৈ ওলাই আহিলোঁ চেকিং কৰাই মেলি এতিয়া আমি বহিম এঠাইত গৈ চ' আহক চাই থাকক ভিডিঅ'টো হেল্ল' আমাৰ চেকিং কৰি হৈ গ'ল নতুন ব্লগাৰ যোনে আজিলৈকে ব্লগ বনোৱা নাই ব্লগ আপলোড দিলে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম Music. চ' এতিয়া আমাক বাছ এখনৰ সৈতে ফ্লাইটৰ ওচৰলৈ লৈ গৈছে আৰু I told you I'm not here to mess around, and you've been acting too mysterious. You didn't think I'd go, but do you now? You never took me seriously. You don't have the time for me. I don't have. চ' গাইজ এতিয়া আমি হোটেল পাই গ'লোহি এণ্ড আমি ফ্ৰেছ হৈ পিনি এতিয়া আমি বিচৰ ওচৰলৈ যাম কালাংগুট বিচৰ ওচৰতে হোটেল পাইছোঁ চ' এতিয়া আমি চাই দিওঁ আমি এতিয়া আমি ফ্ৰেছ হৈ পিনি এতিয়া আমি যাম এতিয়া কাৰেণ্টলি 9:30 বাজিছে চ' পটাপট যাওঁ এয়া আমি বিচলৈ গৈ আছোঁ আৰু বিচত গোটেইখন হোটেল ৰেষ্টুৰেণ্ট আৰু ধুনীয়া বহুত ধুনীয়া লাইটিং কৰিছে বহুতেই ধুনীয়া अबे जल्दी बोल कल सुबह पनवेल निकलना है আৰু মই ক'বলৈ পাহৰিছিলে আমাৰ লগত মনোৰমা হৈছিলে মামীৰ ভায়েক মোৰ পিছফালে এজন আছিলে সেয়া আৰু মামা মামী মই আৰু ভাইটি আহিছোঁ ক'ত খাওঁ ক'ত নাখাওঁকৈ আমাৰ ডিচাইডে কৰিব পৰা নাই মহান ব্যক্তিসকলে So guys, currently yaar bahut bhal lagise it's new lagu sai nathake mane dekhon lighting bahut dhuniya mane kosu to bahut dhuniya aru obviously jetia pani gaise aru dhuniya niche paile ire and etia ami just book kori thaisu khana book kori pine etia ami khaboge moi khoj khai banaisu Bali feeling. I mean, গৰম মানে বেলেগৰ মানে হেবা নাছিল দেই এয়া আমি তাত ডিনাৰ কৰি পিনি আমি গুচি আহিলোঁ আকৌ হোটেল ৰুমলৈ এণ্ড দেন সেয়াই আজি ব্লগটোৰ কাৰণে